যিমানেই যি নহওক, যেনেকুৱা এজনী ছোৱালীয়ে হওক, যেনেকুৱা বেয়া হওক লাগে, কিন্তু এই হেন্দুকণ লৈ দিলে মানে চবকে ধুনীয়া লাগে, প্ৰতিজনী নাৰীকে ধুনীয়া লাগে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই ইখানীয়ে সকলোকে স্বাগতম জনাইছোঁ ইখানী লাইফষ্টাইলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এয়া দেখিছে মই কাপোৰ পিন্ধিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব্লগ এটা আজি এতিয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ, গতিকে শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকে ব্লগটি চাই ভাল পাব, আৰু নিশ্চয় যদি ব্লগটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া গাটো ধুই আহিছোঁ আৰু ধুই কাপোৰ সাজ পিন্ধিছোঁ, পিন্ধি এতিয়া ক্ৰীম সানিবলৈ লৈছোঁ। ক্ৰীমটো নাই, গতিকে পাউডাৰখনকে সানি দিব লাগিব। আৰু ক্ৰীমটো ঠিক হ'ল আজি, মই পাউডাৰখনকে সানি দিওঁ। মই পাউডাৰ এনেকৈ সানো, সানি দিছোঁ। হৈ গ'ল এতিয়া। আৰু এতিয়া ল'ম সেন্দুৰ। যিমানেই যি নহওক, যেনেকুৱা এজনী ছোৱালীয়ে হওক, যেনেকুৱা বেয়া হওক লাগে, কিন্তু এই সেন্দুৰকণ লৈ দিলে মানে চবকে ধুনীয়া লাগে, প্ৰতিজনী নাৰীকে ধুনীয়া লাগে। আৰু এতিয়া মই এই সেন্দুৰকণ হৈ গ'ল, সেন্দুৰকণ লৈ গ'লোঁ। আজি চুলিখিনি ধুইছিলোঁ সোমবাৰে মই প্ৰতি সোমবাৰে মই চুলি ধুওঁ। চুলি ধুইয়ে থাকোঁ, 3 দিন 4 দিন মূৰে মূৰে মই চুলি ধুওঁ, নোৱাৰোঁ থাকিবলৈ। আৰু এতিয়া ল'ম ফুট। এই উকা কপালখনত ফুটটো লগাই দিছোঁ, গোটেই ধুনীয়া দেখিছে। আৰু এতিয়া লগাওঁ মই লিপষ্টিক। বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ বাসনা। এতিয়া যাওঁ গোঁসাই ঘৰলৈ যাওঁ। প্ৰথমে গোঁসাই ঘৰত গৈ চাকি গছ দি লওঁ। এতিয়া আহিলোঁ মই গোঁসাই ঘৰলৈ, আৰু আহি মই প্ৰথমতে গোঁসাই ঘৰখন অকণমান চাফা কৰি লৈছোঁ। ইমানো বেছি লেতেৰা হৈ থকা নাই, যিহেতুকে সদায়ে জ্বলোৱা হয়। আৰু তথাপিও যিবিলাক ধূপৰ গুৰিবিলাক পৰি থাকে, চাকিৰ তেলবিলাক পৰি থাকে, সেইখন অকণমান পৰিষ্কাৰ কৰি লৈছোঁ। তাৰপাছত ধুনীয়াকৈ চাকি গছ জ্বলাম। হাতখন ধুই আহি এতিয়া আহিছোঁ চাকি গছ জ্বলাবলৈ। চাকি গছৰ কাৰণে মই শলিতাডাল বনাই লৈছোঁ কপাহেৰে। তাৰপাছতে ধুনীয়াকৈ চাকি গছ জ্বলাম। যিহেতুকে আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে মোৰ গা ধুই আহি প্ৰথমেই মই গোঁসাই ঘৰত ধুনীয়াকৈ চাকি গছ জ্বলাবলৈ আহিলোঁ। সদায়ে জ্বলাওঁ, তথাপিও মই আজি প্ৰথমটো সোমবাৰ মন্দিৰ যাব নোৱাৰিলোঁ, গতিকে ঘৰতে জ্বলাইছোঁ। সকলোৰে কুশল মংগল হওক, আপোনালোকে মনে যি ধৰণে বিচাৰিছে সকলোখিনি যাতে পূৰণ কৰে ভগৱানে, তাকে কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰো ভাল হয়, আমাৰ পৰিয়ালৰো ভাল হয়, তাকো আশীৰ্বাদ কৰিব। সদায় ভগৱানক এটাই কামনা কৰোঁ যাতে স্বাস্থ্যটো ভালে ৰাখে, যিহেতুকে স্বাস্থ্যটোৱে মানুহৰ পৰম ধৰ্ম, নহয়নে বাৰু? স্বাস্থ্যটো যদি ভাল থাকে তেতিয়াহে সকলোবিলাক কামেই কৰিব পৰা হয়। আৰু সেইবাবে ভগৱানে যাতে সদায় স্বাস্থ্যটো ভালে ৰাখে, আপোনালোককো ৰাখে, আমাকো ৰাখে, তাকে ভগৱানৰ ওচৰত একদম মনে প্ৰাণে প্ৰাৰ্থনা কৰিছোঁ। সদায় সেইটোৱে বিচাৰোঁ। আৰু যাতে লোভ, মোহ, হিংসা এইবিলাক যাতে অলপ কমাই দিয়ে, আৰু মোৰ বিশেষকৈ খংটো বহুত, সেইটোও যাতে ভগৱানে লাহে লাহে কমাই, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু ইউটিউব চেনেলটো যাতে মই অলপমান আগবাঢ়ি যাব পাৰোঁ,
সেয়াও যেন ভগৱানে চকু মেলি চাই আপোনালোকে বিশেষকৈ সহায় কৰিব লাগিব আপোনালোকেও আশীৰ্বাদ কৰিব অলপমান মৰম দিব যাতে মই অলপমান আগুৱাই যাব পাৰোঁ Mama nghe hết rồi. Bangsa bolsa bijuli sabonor pani কি কৰিছে ভাতটো খুৱাই আৰু এয়া পিতা ভাত আৰু এয়া কাৰ এয়া আমাৰ দেহা ভাব ন এতিয়া মই দুপৰীয়া ভাত সাজ খাবৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু দেখিছে আপোনালোকে মই ভাত বাঢ়ি আনিছোঁ টেবুললৈ যোগাৰ কৰি লৈছোঁ আৰু সেয়া মই চব্জিবিলাকো আনি টেবুলত এনেদৰে ৰাখি লৈছোঁ মই বনোৱা মেলাবিলাক দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ' কৰি দিয়া মানুহ নাই অলপ দিগদাৰ হয় অকলে মানে এখন হাতে বনাব লাগে এখন হাতে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয় গতিকে বনোৱা মেলাবিলাক আপোনালোকক নেদেখালোঁ ডাইৰেক্ট একদম ভাত খাবলৈ লৈছোঁ তাকে এতিয়া অকণমান ল'ৰাটোৱে কৰি দিছে আৰু এয়া ভিডিঅ' আৰু এইফালে মই দাইল নিবলৈ আছিলে দাইল নিছোঁহি আজি ভাত সাজত বিশেষ একো নাই নিম ভাজিছিলোঁ নিমপাত তাৰপিছত দালি আছিলে তাতে স্কচ দিছিলোঁ গোল নেমু আছে খৰিচা ভোট জলকীয়া অকণমান লৈ লৈছোঁ এইফালে ৰাজমাহ আৰু আলু তৰকাৰী এইফালে জিকা মাছ ভাজি সকলোকে দি মেলি এতিয়া এয়া মই লৈছোঁ মোৰ কাৰণে ভাত তেতিয়াহ'লে খাই লওঁ দেই ভাতকেইটা আমাৰ জোনাকেও ভাতকেইটা ধুনীয়াকৈ খাবলৈ শিকিছেগৈ আৰু আজিকালি তাক নিজে নিজে খাবলৈ দিওঁ দেখিছে সি ধুনীয়াকৈ পাৰিছেগৈ আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে বৰ বিশেষ একো নাই তথাপিও আৰু ঘৰুৱা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ গতিকে ভিডিঅ'টো মৰম দিব আপোনালোকে আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'